নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ক'বলৈ ওলাইছো এটা বিশেষ শব্দৰ উৎপত্তিৰ বিষয়ে শব্দটো সকলোৰে চিনাকি শব্দটো হ'ল খাৰ খোৱা যেটো শব্দ অসমীয়া মানুহক বুজাবৰ কাৰণে ব্যৱহাৰ কৰা এটা বিশেষণ অতীতত হেনো অসমীয়া মানুহে কল খাৰ খোৱা যেটো প্ৰথা আছিল হেটো দেখি অসমৰ বাহিৰৰ মানুহে কৈছিল খাৰ খোৱা অসমীয়া আৰু সেই শব্দটো বৰ্তমানে প্ৰচলিত আছে সো বলক আজি এই ভিডিঅ'টো আমি আলোচনা কৰিম আসলতে অসমীয়া মানুহে খাৰ খোৱা নামটো কিয় পাব লগা হ'ল বা অসমীয়া মানুহে কিয় কল খাৰ খাব লগা হ'ল আৰু সেইখিনি কথা কোৱাৰ লগে লগে এই ভিডিঅ'টোতে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম প্ৰ্যাকটিক্যালি দেখাবলৈ চেষ্টা কৰিম আসলতে কল খাৰ কিদৰে প্ৰস্তুত কৰা হয় চাওক অসমীয়া মানুহে বাধ্যত পৰিহে কল খাৰ আৱিষ্কাৰ কৰাৰ নিচিনা হৈছিল কাৰণ অতীজত মানুহে নিমখৰ হলনি কল খাৰকে ব্যৱহাৰ কৰিছিল যিহেতু কল খাৰত বহু পৰিমাণে খনিজ লৱণ থাকে এটো কিন্তু অসমীয়া মানুহৰ এটা ডাঙৰ আৱিষ্কাৰ যিহেতু অসমত কোনো লুনৰ আকৰ নাই তাৰোপৰি অসমৰ ওচৰে পাজৰে কোনো সাগৰো নাই নিমখ সংগ্ৰহ কৰিবলৈ গতিকে নিমখৰ বিকল্প এটা আৱিষ্কাৰ কৰিবলৈ অসমৰ মানুহ আসলতে বাধ্য হৈছিল সো হে কল খাৰ ব্যৱহাৰ কৰা বহুত বছৰৰ পাছতহে অসমলৈ আসলতে নিমখৰ আমদানি হৈছিল এই কাৰণটোৰ বাহিৰেও কিন্তু কল খাৰ ব্যৱহাৰ কৰা আৰু এটা কাৰণ আছে হেতু হ'ল সহজতে নিহিজা বস্তুবোৰ কল খাৰ দিলে অতি সহজতে হিজে যেনে কাঠ আলু মাটি দালিৰ নিচিনা বস্তু কেতিয়াবা সহজে নিহিজে তেতিয়া যদি আমি তাত অলপ কল খাৰ ব্যৱহাৰ কৰোঁ তেতিয়া হলে কিন্তু পটককে হিজিব আৰু ক'বলৈ গ'লে কল খাৰটো নিজা ঔষধি গুণো বহুত আছে প্ৰথম কথা ই এচিডিটি নাইকিয়া কৰে দ্বিতীয়তে ই আভুক লাগি থকা বেমাৰটো ভাল কৰে আৰু তাৰোপৰি হজম হোৱাত ই বহু পৰিমাণে সহায় কৰে গতিকে বুজিবই পাৰিছে যে কৃত্ৰিমভাৱে উৎপন্ন কৰা যিবোৰ খাৰ আছে হেবিলাকতকৈ কল খাৰ কিন্তু বহু গুণে স্বাস্থ্যসন্মত তাৰোপৰি এই খোৱাবোৱা কথাটো বাদ দিলেও কল খাৰ আন কিছুমান কামতো ব্যৱহাৰ হৈছিল যেনেকৈ অতীতত মানুহে কাপোৰ ধুইছিল কল খাৰেৰে আৰু তাৰোপৰি মূৰ ধোৱাটো ব্যৱহাৰ কৰিছিল কল খাৰ আগৰ দিনততো অসমৰ আটাইতকৈ দামী পাটৰ আৰু মুগাৰ কাপোৰ ধুইছিল কল খাৰেৰে অৰ্থাৎ সাবুন বা ডিটাৰজেন্ট পাউডাৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিছিল কল খাৰ সো ইয়াৰ পাছত আমি চাওঁ বলক ইমানবোৰ গুণ থকা কল খাৰ আসলতে কিদৰে প্ৰস্তুত কৰা হয় বলক কল খাৰ বনাবলৈ হলে প্ৰথমতে আমাক লাগিব এথোকা কল ভীমকল বা আঠিয়া কল তাৰ পাছতে কলবোৰ খাই পেলাব লাগিব এনেকৈ আৰু তাৰ পাছতে কলৰ যিবিলাক বাকলি থাকিব বাকলিবিলাক ৰ'দত দি একেবাৰে শুকুৱাই পেলাব লাগিব ৰ'দৰ তাপত শুকাওঁতে কেইদিনমানৰ পাছত বাকলিবিলাকে ৰূপ ল'বগৈ এনেকুৱা ধৰণৰ তাৰ পাছতে ধৰি ল'ব লাগিব একুৰা জুই আৰু জুইত আমি দি দিব লাগিব এয়া কলৰ বাকলিটো শুকান কলৰ বাকলিটো আমি দি দিব লাগিব জুইৰ মাজত ভৰাই এনেদৰে অলপ সময় জুইৰ মাজত থোৱাৰ পাছত যেতিয়া কল খাৰটো সম্পূৰ্ণৰূপে পুৰা হ'ব তেতিয়া আমি উলিয়াই আনিব লাগিব আৰু উলিয়াই আনিয়ে তাক দি দিব লাগিব এবাটি পানীত এনেধৰণে অলপ সময় পানী বাতিত থৈ দিয়াৰ পাছত পানীখিনিৰ ৰংটো একেবাৰে লাল চাহৰ নিচিনা হৈ পৰিব এনেধৰণৰ ইয়াৰ পাছতে আমি বাতিটো দাঙি লৈ বেলেগ এটা পাত্ৰত এনেকৈ চাকি ল'ব লাগিব গোটেই পানীখিনি হিতাখিনিৰ কোনো প্ৰয়োজন নাই প্ৰয়োজন হ'ল আমাক পানীখিনি এইখিনি হৈছে খাৰণী পানী এয়া হৈছে কল খাৰ যিখিনি আমি এতিয়া যিকোনো আঞ্জাত ব্যৱহাৰ কৰিব পাৰোঁ এয়াই হৈছে কল খাৰ যিটো খাই অসমীয়া মানুহ সুস্থ সবল হৈ জীয়াই আছিলে গতিকে খাৰ খোৱা বুলিলে আমি গৌৰৱহে কৰিব লাগে সো এই ভিডিঅ'ত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ আসলতে খাৰ খোৱা শব্দটোৰ বিষয়ে মই যি জানো আৰু তাৰ লগে লগে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আসলতে কল খাৰ কিদৰে প্ৰস্তুত কৰা হয় সো যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু কাৰোবাক জনাবলৈ মন গ'লে নিশ্চয় শ্বেয়াৰ কৰিব আৰু অৱশেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেধৰণৰ টপিক লৈ মই আহিয়ে থাকিম আজিলৈ ইমানেই বাই বাই